নমস্কাৰ, ৱেলকাম টু ৰূপম শ্লগ। আৰু মই এই যে ভিডিঅ'টো কৰি আছো বা এইটো দেখাই আছো, আপোনাক কিয় দেখাইছো হয়তো আপোনালোকে ধৰিব পৰা নাই, বা ৰাস্তাটো এনেকে যে ভিডিঅ' কৰি আছো বা কি কৰিছো আপোনালোকে হয়তো ধৰিব পৰা নাই। কিন্তু ইয়াৰ এটা কথা আছে, ইয়াৰ বিৰাট এটা অসুবিধাৰ কাৰণে আজি মই ভিডিঅ'টো কৰিব লগা হৈছে। আৰু এইটো যে দেখা পাইছে, এই টিং পাতেৰে ঢাকি থোৱা আছে, আপোনালোকে হয়তো নিশ্চয় গম পাই গৈছে এইটো কি হয়। এইটো হ'ল এটা প্ৰস্ৰাৱগাৰ বা ইউৰিনেল, আৰু এইটো আছে আমাৰ জোৰত, যিটো গীতানগৰ অঞ্চল, জোৰতৰ পৰা নাৰেংগী যোৱা ৰাস্তাত গীতানগৰ মন্দিৰটোৰ ৰাস্তাৰ ওচৰতে এইটো আছে। এইটো হ'ল এটা অস্থায়ী প্ৰস্ৰাৱঘৰ, বা এইটো কোনো চৰকাৰী বা কোনো সংগঠন বা কোনোৱে বনোৱা নাই। এইটো কোনোবা দুই এজন ব্যক্তিয়ে লগ লাগি হয়তো বনাইছে, আৰু যিকেইজনে বনাইছে হয়তো মোৰ নিচিনা অসুবিধাত পৰিয়ে বনাইছে। কথাটো হ'ল, আজি মই দুপৰীয়া আহি আছিলো, কিন্তু ইমান জোৰে পেচাব কৰা লাগিছে যে ক'তো পেচাব কৰাৰ জাগা এটুকু নাই। কাৰো না ক'ৰবাত ৰেষ্টুৰেণ্টত যাব পাৰিব, না ক'ৰবাত হোটেলত যাব পাৰিব, ইয়াতো কোনো নিদিয়ে। আৰু মই